নমস্কাৰ মোৰ নাম নমিতা বৰুৱা দুৱৰা মোৰ প্ৰায় 6 মাহ হৈ গ'ল ব্যৱসায়ৰ লগত জড়িত হোৱা নাজিৰাৰ শিমলুগুৰিৰ এগৰাকী শিক্ষিত বোৱাৰীৰ নাম নমিতা বৰুৱা দুৱৰা ধূপকাঠি প্ৰস্তুতেৰে স্বাৱলম্বিতাৰ পথ সুগম কৰি গঢ়ি তুলিছে এক ক্ষুদ্ৰ উদ্যোগ নমিতা বৰুৱা দুৱৰাই বেংকৰ পৰা ঋণ লৈ গঢ়ি তুলিছে ধূপকাঠি প্ৰস্তুত কৰা এক ক্ষুদ্ৰ উদ্যোগ শিক্ষিত বোৱাৰীগৰাকীৰ চাকৰিমুখী নহৈ নিজ ব্যৱসায়ৰে নিজৰ ঘৰৰ লগতে 5 গৰাকী মহিলাক নিজৰ উদ্যোগত কৰ্মসংস্থাপন দি আন 5টা পৰিয়াল চলায়ত সহায় কৰি আহিছে মই মানে ইউটিউবত চালোঁ ইউটিউবত ভিডিঅ'টো চাই দেখিলোঁ তাৰপিছতে মানে কিবা এটা কৰাৰ ইচ্ছা এটা আছিলে নিজাকৈ তাৰপিছতে কিন্তু এনেকুৱা হ'ল কাম এটা মই বাহিৰত গৈ কৰিব নোৱাৰোঁ ঘৰুৱা কিছু অসুবিধাৰ কাৰণে ৱৰ্ক ফ্ৰম হোম বুলি মই তাতে ভাবি চালোঁ এইটো কনচেপ্ট মানে মোৰ মগজত আহিলে তাৰপিছতে ভাবিলোঁ নাই মই নিজে কৰাৰ লগতে মানে মোৰ লগতে 2-4গৰাকী মহিলাও আত্মনিৰ্ভৰশীল হওক তাৰ কাৰণে মই এইটো মানে কাম হাতত ল'লোঁ 6টা মাহৰ আগতে আৰম্ভ কৰা এই ধূপকাঠিৰ ব্যৱসায় আজি শিৱসাগৰ জিলাৰ উপৰিও উজনি অসমৰ আন কেইবাখনো জিলালৈ তেওঁ বহলাই নিবলৈ সক্ষম হৈছে নমিতা বৰুৱা দুৱৰাই চন্দন আৰাধনা আৰু ভক্তি নামেৰে 3টা প্ৰকাৰৰ সুগন্ধিযুক্ত ধূপৰ পেকেটৰ জৰিয়তে নিজৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ব্যতিক্ৰমত নমিতাই জানিবলৈ দিয়ে যে মাত্ৰ 10,000 টকা খৰচ কৰি ধূপকাঠিৰ কেঁচা সামগ্ৰী ক্ৰয় কৰি নিবনুৱা যুৱক-যুৱতীসকলে নিজৰ ঘৰতে এনেকৈ ধূপকাঠিৰ পেকেট প্ৰস্তুত কৰি নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰি এদিন নিজকে সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰিব পাৰিব বুলি তেওঁ আশাবাদী কোনোবাই যদি ব্যৱসায়টো আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে এটা 10,000 টকা সৰু পেকেজ এটা দিছোঁ সেই পেকেজটোত তেওঁলোকে এটা ধূপ বজাৰত উলিয়াই দিবলৈ যিখিনি কেঁচা মালৰ প্ৰয়োজন সেই গোটেই কেঁচা মালখিনি মোৰ ওচৰত পাব শিমলুগুৰিৰ বোৱাৰী নমিতা আদৰ্শ হৈ পৰক আন মহিলাসকলৰ বাবে তাৰেই কামনা কৰিলোঁ ব্যতিক্ৰমৰ পৰিয়ালৰ ফালৰ পৰা